Hello friends, welcome to my YouTube channel Biswamedi. So guys, আজি অলপ ফুৰিব যাম মানে আমি হতে যাই থাকো জায়গাখিনিত সো আজি সেইখিনি জায়গালৈ যাম আমি দুজনে যাম সো অলপ থুলমূল ভাবে দেখুৱাবলৈ চেষ্টা কৰিছো চাই নিশ্চয় ভাল পাব একদম মানে আপোনাৰ গাঁৱলীয়া টাইপে হয় জায়গাখিনি অলপ ভিডিওটো আৰম্ভ কৰো বেছি পলম নকৰো আমি গৈ আছো এতিয়া বৰ্তমান গৈ পোৱা নাই মোৰ ৰুমৰ পৰা বেছি দূৰ নহয় জায়গাখিনি ওচৰতে হয় খোজকাঢ়িয়ে যাব পাৰি হ'লে আমি খোজকাঢ়িয়ে যাই থাকোঁ অলপ আগলৈ চাই থাকোঁ আশা কৰোঁ আপোনালোকে ভাল পাব এটা ধুনীয়া সুন্দৰ পৰিৱেশ আগলৈ চাই থাকক ইয়াৰ ইনষ্টাগ্ৰামৰ ভিডিঅ' বনাই আছে মোৰো আছে ইনষ্টাগ্ৰাম আপোনালোকে ইনষ্টাগ্ৰামত চাৰ্চ কৰিব পাৰে বিশ্বজিৎ মেধি আৰু ৰচন কুমাৰ গুৱাহাটী চহৰত আপোনাৰ এনেকুৱা জেগা পাবলৈ খুব কম একদম কম হয় আপোনাৰ গুৱাহাটী হেন জেগাত যে এনেকুৱা গাঁৱলীয়া পৰিৱেশ এটা আছে সেইটো মই এইখিনি জেগাত আহি অনুভৱ কৰোঁ চাওক আপোনালোকে নিশ্চয় ইয়ালৈ আহিলে নিশ্চয় আপোনালোকেও গম পাব যে হয় কি ধুনীয়া জেগা একদম নিৰল নিস্তব্ধ একদম গাঁৱলীয়া একদম সুন্দৰ পৰিৱেশ আপোনালোকে চাই থাকক কি ধুনীয়া ভিউ একদম গাঁৱৰ পথাৰৰ যেনেকুৱা পৰিৱেশ সেনেকুৱা এটা পৰিৱেশ এয়া চাওক কি ধুনীয়া একদম নিৰল নিস্তব্ধ ঠাই একদম আমি প্ৰায় ভাগেই আহোঁ আমি ইয়াত প্ৰায় ভাগেই আহিয়ে থাকোঁ প্ৰায় আহোঁ এয়া চাওক কি ধুনীয়া ভিউ একদম গাঁৱলীয়া পৰিৱেশ কেতিয়াবা ৰুমত বৰ লাগি থাকিলে মই এনেকৈ গুচি আহোঁ এতিয়া গৈ এখন শাকো পাম বাঁহৰ শাকো হয় চাই থাকক দেখা পালে গম পাব আপোনালোকে চাই থাকক ভিডিঅ'টো সেইফালে চাই থাকক যাও तू पहले जाना जाओ तू पहले जाओ वीडियो करते हैं हाँ तू जाओ आवाज के काटे का बाद में ना हाँ गुवाहाटी में साको साको क्या हुआ এইখনৰ পৰা যি তলত পৰিব লাগে হৈছে আৰু বুঢ়া মানুহ দাঁত লৰা দে একদম অ' গড ভয় লাগে যাবা মই পাৰ হৈ থাকোঁতেই মোৰ
লগৰটোৱে দলংখন আকৌ লৰাই আছে চালা। চ' কোনোমতে পাৰ হ'লো। पेड़ रहता है, पेड़ पर से हम कूद देता है ना। मजा চাওক গাইছ, মজা সুন্দৰ ঠাই। এইপিনে পাহাৰখনৰ এইপিনে মেইন ৰোড হয়, এইপিনে যে দেখিছে পাহাৰকেইখন। আকৌ আপোনাৰ এইপিনে ৰাইট চাইডে আপোনাৰ এই পাহাৰৰ এইপিনে হয় দীপৰ বিল হয়, এইপিনে দীপৰ বিল। ले सुनिए बोलो ना जिसको और पर बोलो ये ना গাড়ী মেইন ৰোড হয় এইটো। আমি প্ৰায় আহি থাকোঁ। মোৰ এজন বন্ধু আছে, মানে ভাইটিৰ নিচিনাই, এজন ৰচন কুমাৰ। হাই। এই আৰু মই প্ৰায় আহিয়ে থাকোঁ, মানে ইনষ্টাগ্ৰামত ভিডিঅ' বনাবৰ কাৰণে। গাইছ, আজি ভিডিঅ'টি ইমানেই আছিল, ইমান দীঘলীয়া নকৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই অন কৰি দিব, আৰু লগতে চেনেলটো শ্বেয়াৰ কৰিব। ধন্যবাদ।